বন্ধুসকল, দীপিকা আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেলখনৰ কথা? নাজানে? চিন্তা নকৰিব, মই আপোনালোকক আজি ক'বলৈ আহিছোঁ বিশ্বৰ আটাইতকৈ ডাঙৰ হোটেলখনৰ বিষয়ে। বন্ধুসকল, মানুহৰ জীৱন সলনি হোৱাৰ লগে লগে মানুহৰ জীৱনশৈলীসমূহ সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। আজি মই আপোনালোকক যিখন হোটেলৰ কথা ক'বলৈ আহিছোঁ, সেই হোটেলখনৰ কথা শুনিলে আপোনালোকে হয়তো বিশ্বাসেই নকৰিব। বন্ধুসকল, বিশ্বৰ আটাইতকৈ ডাঙৰ হোটেলখনৰ নাম জানেনে? এই হোটেলখনৰ নাম হৈছে আব্ৰাজ খুদাই। আপোনালোকে আগতে হোটেলখনৰ নাম শুনিছিলনে? এই হোটেলখন অপেনিং হোৱাৰ লগে লগে ডুবাই আৰু বাকী সকলো ঠাইৰ হোটেলৰ ৰেকৰ্ড ব্ৰেক। এই হোটেলখন ছৌদি আৰৱত অৱস্থিত। আব্ৰাজ খুদাই 45 মহলৰ এখন বিশাল হোটেল। ইয়াত 4টা হেলিপেড আৰু 70খন ৰেষ্টুৰেণ্ট আৰু 10,000টা শোৱনি কোঠা আছে। হোটেলৰ ভিতৰতে এটা মল, এটা প্ৰাৰ্থনা হল আৰু আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙৰ ব্যৱস্থাও আছে। এই হোটেলখনৰ সম্পূৰ্ণ বাজেট হৈছে $350 আৰব। এই হোটেলখনৰ গ্ৰাউণ্ড ফ্ল'ৰ হজ যাত্ৰীৰ কাৰণে কমাৰ্চিয়েল এৰিয়া হিচাপে তৈয়াৰ কৰা হৈছে। আব্ৰাজ খুদাইক একদিন থাকিবলৈ আপোনালোকে পে' কৰিব লাগিব $5,750 আৰু ইয়াক যদি আমি আমাৰ ভাৰতীয় পইচালৈ কনভাৰ্ট কৰোঁ, ই হ'ব $4,20,500 টকা। বন্ধুসকল, ক'বলৈ হ'লে ইয়ালৈ মাত্ৰ ধনী মানুহে যাব পাৰিব, কাৰণ আন মানুহ ইয়ালৈ যাবলৈ সম্ভৱে নহয়। বন্ধুসকল, আপোনালোকে আব্ৰাজ খুদাইৰ বিষয়ে শুনি কেনে পালে? মোক কমেণ্টত জনাব। যেনেকৈ আব্ৰাজ খুদাই বিশ্বৰ বিশাল হোটেল, ঠিক তেনেদৰে বিশ্বৰ আটাইতকৈ সৰু হোটেলখনৰ কথা জানিব যদি বিচাৰে, তেতিয়া মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি আজি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব।